মটো ব্লগিঙলৈ আগবাঢ়িছোঁ, চাই থাকক। গাড়ী গাড়ী কোনটো চাইডেদি যাবি? হা নমিব লাগিব। অৰেকেইটাও নমা। এই গুৰু, আমাৰ গাঁৱৰ ৰাস্তা ঘাট পাক্কা হৈ গ'ল বৰ্তমান। চাওক কি মজা। গাঁৱৰ মন্দিৰ পাই গ'লো। এইটো আমাৰ গাঁৱৰ মন্দিৰটো, এয়াই গাঁৱৰ মন্দিৰ আৰু আমাৰ ইয়াতে বৰ্তমান 24 তাৰিখে সভা হ'ব। এতিয়া টাৰ্ণিং ডাম্পাৰ ৰাস্তাৰ কাম কৰি আছে বৰ্তমান। আমি বৰ্তমান লেফ্ট চাইডেদি যাম। ইপানৰ পাক্কাটো নতুনকৈ বনোৱা হৈছে ৰাস্তাটো। ইপানতো এইটোৱেই মেইন আছিল আৰু পুৰাণ আছিল, এইটোৱে পুৰাণ ৰাস্তাটো। চাওক, আমি বৰ্তমান যাই আছোঁ চুইচ গেটত। এই চাইড দে। এইখন গাঁৱৰ স্কুলখন, আমি ইয়াতে পঢ়িছিলোঁ। এইপিনে যাওঁ ৰ। গাঁৱৰ ৰাস্তা, ৱাও। কি আত্তা নেকি? খবৰ ভাল না? কি কৰি আছে ইয়াতে? এই একবাৰ চুইচ গেটৰ পৰা আহো ৰ। কোচপাৰা পালে। এইটো কোচপাৰা মন্দিৰটো আগতে আছে, এইপিনে আগফালে। এইটোৱে কোচপাৰা মন্দিৰ হয়। টাৰ্ণিং, কোনোবা ইয়াতে আহিব নেকি? চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বৰ্তমান যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আগৰ ভিডিঅ'টো দেখাইছোঁ চুইচ গেটটো মই, আকৌ আজি দেখুৱাবলৈ আহিছোঁ। পাই গ'লোঁ বৰ্তমান চুইচ গেট। চাওক না, নমা নমা মাত্ৰ। এইফালে মোৰ চিষ্টাৰ এইজনী, হাই কৈ দিয়া। বৰ্তমান চুইচ গেটত আছোঁ আমি। চাওক চুইচ গেটৰ চিনাৰী কেনেকুৱা হৈছে।
चलो जाऊँ जो बाय बाय सुस्गत उठा उठा उठछ ना হৈছে না চুজকে তেতিয়া বাই বাই দিলো